প্ৰতিটো বিভাগৰ যিসকল প্ৰধান সচিব আছে সেই প্ৰধান সচিবসকল আহি And although our responsibility as the Autonomous Council will take the name. আমাৰ চৰকাৰ শাসনলৈ অহাৰ পিছত আমি এটা সিদ্ধান্ত লৈছিলোঁ যে আমি প্ৰশাসনৰ লগত জিলা প্ৰশাসন স্থানীয় প্ৰশাসনৰ লগত সম্পৰ্ক বজাই ৰাখিম। আজি আমাৰ চৰকাৰ গঠন হোৱাৰ পিছত জিলা উপায়ুক্তসকলৰ সৈতে প্ৰথম লানি বৈঠক অনুষ্ঠিত হৈছে। ইয়াৰ আগতে কাজিৰঙাত আমি SP সকলক লগ পাইছিলোঁ। ইয়াৰ পিছত আৰু এখন কনফাৰেন্স হ'ব য'ত SP আৰু DC দুইটাকে আমি একেলগে লগ পাম। প্ৰতি 6 মাহত আমাৰ 3খন এনেকুৱা মিটিং হ'ব। এবাৰ SP কনফাৰেন্স, এবাৰ DC কনফাৰেন্স আৰু এবাৰ জইণ্ট কনফাৰেন্স। আৰু মিটিংবোৰ আমি গুৱাহাটীৰ বাহিৰত কৰাৰ কাৰণে চেষ্টা কৰিম। আজি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সৌজন্যত আজি আমি ডিফুত লগ পাইছোঁ। গোটেই অসমৰ DC সকল ডিফুত আহিছে। ইয়াত একেলগে আমি অহাকালি ৰাতিলৈকে কটাম। অসমৰ উন্নয়নমূলক আঁচনিখিনি আলোচনা কৰিম। মোৰ মন্ত্ৰীসভাৰ সতীৰ্থসকলো ইয়াত আছে। আজি দিল্লীৰ পৰাও জল জীৱন মিছনৰ মিছন ডিৰেক্টৰ আহিছিল, তেখেতে প্ৰেজেণ্টেশ্যন দিলে। এই ফৰামখন আমি যিমান পাৰোঁ আমি ইউটিলাইজ কৰি গৈ থাকিম।
বাকী কথাখিনি মই যোৱাৰ আগতে পাতিম আজি আমি DC কনফাৰেন্সখিনি